ফ্ৰেণ্ডছ বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ, লগতে ৰাজালৈও ফোনটো কৰোঁ। হেল্ল', অঁ হেল্ল' ৰাজা হয়নে? ক'ত আছা? অঁ অঁ এই একচুৱেলি মোৰ মানে অলপ প্ৰব্লেম হৈ গ'লো। ছোৱালী এজনী মই মনে মনে ভাল পাই আছিলো। অঁ মই ভাল পাই আছিলো, কথা পাতি আছিলো, তেনেকুৱাতে ঘৰৰ মানুহে দেখিলে মানে। নহয় নহয়, ছোৱালীজনী ঘৰৰ মানুহে। ছোৱালীজনী মোৰ লগতে দি পঠিয়াই দিলে। পলুৱাই লৈ অনাৰ আগতে হৈ গ'ল আৰু। সঁচাকে আনিলো। শুনা শুনা ৰ'বা, তাই বাথৰুমত আছে, মানে কাপোৰ চেঞ্জ কৰি আছে। মই এতিয়া মামা ঘৰত আছো। এই মই ডাইৰেক্ট লৈ পিনি মামা ঘৰলৈ গুচি আহিলো। ঘৰলৈ ফোন কৰিলে আৰু ফোন কৰাৰ পিছতে মানে মোক ঠিকছে গালি পাৰি দিলে, সেইকাৰণে মই ঘৰলৈ নগ'লোগে। তাৰপিছত এতিয়া মই ছোৱালীজনী লৈ পিনি তোমালোকৰ ঘৰলৈহে যামগে বুলি ভাবিছো। মোৰ দুখৰ কথাটো তুমি বুজি পোৱা ন, মোৰ মাত নোলোৱা হৈ গ'ল। নিশ্চয় কৰিম ন কিবা এটা, কিন্তু মানে কি আমাৰ ঘৰলৈ আহিলে তোমাৰ চোৱা, মানে কি ময়ো গম পোৱাই ন, মানে কি ইমান ডাঙৰ ল'ৰা ময়ো নহয়, যিটো আমাৰ ঘৰখন পাপাহঁতে মাহঁতে চলাই আছে ন। এতিয়া ঘপককে যদি মই ঘৰলৈ লৈ আনো, এতিয়া মানে তোমাৰ মানে কি এই কথাটো অলপ বেয়া হৈ যাব। এতিয়া কি তুমি মোক চিধা চিধি ক'ব বিচাৰিছা কি মই তোমাক হেল্প কৰিব নোৱাৰো নেকি? মই তোমাক হেল্প কৰিম, কোনো কথা নাই। মানে কাম কৰ, তোমালোকৰ ঘৰলৈ যাওঁ নহ'লে। কাম এটা কৰো, ডাঙলি তুমি খেৰৰ ঘৰ এটা বনাই দিয়া, আমি দুটা তাত থাকো। মোৰ লগত অকল 100 টকা এটা আছিলে, তাকে মই গাড়ী ভাড়া কৰিলো, তাইক পানী বটল এটা কিনি দিলো। এতিয়া মোৰ হাতত পইচাও নাই। এতিয়া তোমাৰ বাজিলে কেইটা? 8টা বাজিব হ'ল। মোক 9টা বজাত ঘৰৰ পৰা ওলাই যাব কৈছে মামা ঘৰৰ পৰা। তুমি কিবা এটা কৰিব লাগিব। তোমাৰ গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড আছে নেকি আকৌ ক'ৰবাত? গুৱাহাটী ক'ত? মোৰ ৰুমলৈ? মই তাইকতো খুৱাব লাগিব ন, কিবা এটা কিনি পিনি। এতিয়া খুৱাবলৈ পইচা, তাইক কি কৰিম? আজিৰ দিনটো বাৰু চলিব পাৰিম, মানে গুৱাহাটীলৈকে দুটা যাব পাৰিম আৰু যাব পাৰিম। ছোৱালীজনীয়ে মোক কৈছে কি মই যদি তাইক খুৱাব পিন্ধাব নোৱাৰো, তাই আহিলে বেলেগ এটালৈ পলাই গুচি যাব। তাই মোক এতিয়া লাজেই দিছে নে, তাই মোক এতিয়া ধমকিয়ে দিছে নে, কি দিছে মই একো পাত্তাই পোৱা নাই মানে। গুচি গ'লে মোৰ ভাল পোৱা খিনি কি এনেই যাব নেকি? সেইটো ভাবিছো। বিয়া এবাৰ হয় মানে এবাৰ নহয়, তোমাৰ মন গ'লেতো আজিকালি বহুত বাৰো পাতিব পাৰি। তুমি মোক ইমানকে ৰাখিব নালাগে। তুমি মোক মাহেকত চলিবলৈ চাউল 10 কেজি মান দিব পাৰিবা নি এবাৰ? মানে সম্ভাৱনা আছে ন অহাৰ? মই চিন্তাত মৰিছো, তাইক কেনেকে খুৱাম? তুমি চিন্তাত পৰিছা কেনেকে প্ৰেয়সী আহে? বাহ বাহ। আছে আছে, মোৰ গুগল পে আছে।
কিমান দিবা 5000 ন হয় নেকি শুনা না তুমি ক'লা যে কি মোৰ যেতিয়া পইচা বাঢ়িব তেতিয়া তোমাক দি দিব লাগে নহয় জানো মোৰ এতিয়া আজি এজনী বাঢ়িছে এবছৰ পিছত আৰু দুটা এটা বাহক পাৰিলে খৰচে আৰু বাঢ়িবহে তোমাক ক'ব দিম বাৰু তুমি এবাৰ ভাবি চোৱা ন অ' চোৱা মানে কেলে গম পাইছা নাই আজি প্ৰথম গছ পুলিটো ৰুইছো যেতিয়া মই মানে ফললৈ আশা কৰিছো আৰু ন লাগিব মানে দুখৰ মাজতো হাঁহি থাকি মোৰ ভাল লাগে আৰু সেইকাৰণে তোমাক অলপ হওঁৱাই দিলো আৰু দিয়া দেই ধন্যবাদ ধন্যবাদ তাইৰ নামটো হেৰি একচুৱেলি মই মৰমত বেলেগ নাম দি মাতো আৰু নকওঁ দিয়া নামটো সেইটোৱে কথা তুমি কথা পাতিবা নেকি তাইৰ লগত তাই বাথৰুমত আছিলে মোৰ কাপোৰ অলপ বহুত দিন হ'ল এমাহমান হ'ল ধোৱা নাছিলো তাইক এই মামা ঘৰত আনি পাই বোলো পটাপট ধুই দিয়া কাপোৰকেইটা অকমান দি দিছো আজি প্ৰথম কাৰণে নাই নাই পিছলে নকৰা আৰু আজিয়ে কৰাই লৈছো আৰু মই মামা ঘৰতে আছো তুমি জল্দি পইচাটো পঠিয়াই দিয়া নেপাও নেকি ঠিক আছে হ'ব দিয়া মই তোমালোকৰ ঘৰ পোৱাৰ আগত তোমালৈ ফোন এটা কৰি দিম তুমি ওলাই আহিবা তেতিয়া তিনিওটা আমি একেলগতে গুৱাহাটীলৈ পলাই গুচি আহিম তুমি আহিবা আকৌ আমাক ৰখিব লাগিব ন বাৰু ৰাজা এই আৰু বেছি টাইম পাতি নাথাকো হা ঠিক আছে হ'ব ঠিক আছে দিয়া